নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীসকলৰ কাৰণে যেহেতু এটা টুইট হওক বা বহুত ধৰণৰ নিউজ বৰ্তমান সময়ত ইউটিউবতে বা বহুত ধৰণৰ ৱেবছাইটত ভাইৰেল হৈ পৰিছিলে যে অহা কাইলৈ অৰ্থাৎ 20 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব SSLC আৰু SS পৰীক্ষাৰ ফলাফল কিন্তু মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেওঁৰ নিজৰ টুইটাৰ হেণ্ডেলত স্পষ্টভাৱে তেওঁ উল্লেখ কৰিছে যে অহা কাইলৈ অৰ্থাৎ 20 এপ্ৰিল তাৰিখে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয় গতিকে তোমালোকে নিশ্চয় দেখিবলৈ পাইছা এই টুইটটো হোম স্ক্ৰীনত মই দেখাই আছো আৰু এই টুইটটো তেওঁৰ নিজৰ হেণ্ডেলত দি থৈছে টুইটাৰ হেণ্ডেলত তোমালোকে তেওঁৰ টুইটাৰ হেণ্ডেলত গৈ পিনি চাব পাৰা ঠিক আছে তোমালোকে যদি চাব বিচাৰা তেনেহ'লে চাই ল'বা গৈ সেই টুইটটো আৰু স্পষ্ট যে একেবাৰে তোমালোকৰ অহা কাইলৈ কোনো ধৰণৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা নকৰে গতিকে তোমালোকৰ আগত ৰিয়েল যিটো তথ্য হয় সেয়া মই তোমালোকৰ আগত এনাউন্স কৰিলোঁ বা তোমালোকৰ আগত জনালোঁ গতিকে তোমালোকে এই নিউজটো নিশ্চয় তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা কাৰণ তেওঁলোকে বহুত চিন্তাত আছে যে অহা কাইলৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব নেকি বুলি গতিকে ভিডিঅ' ইমান পৰা চাই থকাৰ কাৰণে তোমালোক সকলোকে বহুত বেছি ধন্যবাদ সকলো ভালে থাকা সুস্থ থাকা জয় অসম থেংকছ ফৰ ৱাটছিং